অসমৰ তথা ভাৰতৰ স্বনামধন্য কুকিল কণ্ঠী জনপ্ৰিয় গায়িকা তৰালী শৰ্মা বাইদেউ, উপস্থিত সুধীবৃন্দ আৰু মৌচুমী বৈৰীবাৰ শুভাকাংক্ষী সকলোকে আজিৰ অনুষ্ঠান মৌচুমী বাইদেউৰ গীতৰ কথাৰে তৰালী শৰ্মা বাইদেউৰ সুমধুৰ কণ্ঠত প্ৰাণ পাই উঠা মোৰ চেনেহীয়াই গীতটিৰ শুভ উদ্বোধনী অনুষ্ঠানলৈ আপোনালোক সকলোকে মই পাহি বৰঠাকুৰে স্বাগতম জনাইছো। ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীতত নৃত্য পৰিৱেশনৰ দ্বাৰা আজি আমাৰ এই অনুষ্ঠানটি আৰম্ভণি কৰিবলৈ লৈছো। নৃত্যটি পৰিৱেশন কৰিব মৌচুমী বৈৰীবাৰ দুটি উশাহ অৰ্থাৎ মৌচুমী বৈৰীবাৰ দুটি কন্যা সন্তান ৰাজশ্ৰী পাৱে আৰু তনুশ্ৰী পাৱে। মই ৰাজশ্ৰী আৰু তনুশ্ৰীক নৃত্য পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছো। ধারাখারে বৃষ্টির প্লাবনানে স্তব্ধ তীরর পার ভাই উচ্ছল জীবনের জুয়ারানে অপরূপ বারিখার তরঙ্গ রাখিয়ে নাচে নবসৃষ্টির গানে যৌবন বাখনার রিক্ত উপকূল পূর্ণ করে উন্মত্তবানে স্নেহে আমার ক্ষত শ্রাবণ ধারাখার বৃষ্টির প্লাবনানে বিদ্যুৎ ক্ষিপ্র নয়নে তোমার মৌন ভাষার উন্মাদনা ক্ষণে নিষ্পাখে মূল আখার আশাখত তৃপ্তির পরিধিনে মানে তৃপ্তির পরিধিনে মানে পৃথিবীক বলয়ত গোপীশীল গির্দ বস্ত্রর গর্জনে হার মানে কৃষ্ণের তৃষ্ণায় মৌসুমি খেতে যায় আমার দৃষ্টি লক্ষ্য জানে বৃষ্টির তৃষ্ণায় মৌসুমি খেতে যায় আমার দৃষ্টি লক্ষ্য জানে যৌবন বাখনার রিক্ত উপকূল পূর্ণ করে উন্মত্তবানে স্নেহে আমার ক্ষত শ্রাবণ ধারাখার বৃষ্টির প্লাবনানে Thank you, Rajashri Pawe and Tanushree Pawe. সঁচাকৈ নৃত্যটো দেখি কিন্তু মোৰ বহুত ভাল লাগিল আৰু মোৰ বাল্যকাললৈ মনত পৰি গ'ল কাৰণ ময়ো বাল্যকালতে এই গীতটিত বিশেষকৈ বহুতবাৰ নৃত্য কৰিছোঁ। এটা বিশেষ অনুভৱ তাৰ লগত জড়িত হৈ আছে। থেংক ইউ ছ' মাছ তনুশ্ৰী এণ্ড ৰাজশ্ৰী। আজি আমাৰ অনুষ্ঠানৰ বিশিষ্ট অতিথি অসমৰ বিশিষ্ট নাট্যকাৰ আবৃত্তিকাৰ অসম নাট্যপীঠৰ গুৰি ধৰোঁতা এক নীৰৱ সমাজকৰ্মী লগতে
যি অসমৰ বহু সন্তানক নাট্য জগতখনক পৰিচয় কৰাই দিয়াৰ আঁৰৰ যিজন ব্যক্তি, যাক লৈ আমি গৌৰৱান্বিত, মোৰ শিক্ষাগুৰু, শ্ৰদ্ধাৰ, আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰশান্ত শৰ্মা ছাৰক আনুষ্ঠানিকভাৱে গীতটো উন্মোচন কৰাৰ লগতে দুআষাৰ ক'বৰ বাবে মই অনুৰোধ জনাইছোঁ। আজি ভাৰ্চুৱেল মাধ্যমত মৌচুমী বৰুৱাই গীত উন্মোচনীত উপস্থিত থকা সকলোলৈকে শুভ সন্ধ্যা। বিতৰ্কীয়ে ইতিমধ্যে বৰ ধুনীয়াকৈ কথাখিনি কৈছে, আৰু ইতিমধ্যে মৌচুমী বৰুৱাই দুই কন্যাৰ এটা সুন্দৰ নৃত্য আমি সকলোৱে উপভোগ কৰিলোঁ। আৰু এতিয়া ভাৰ্চুৱেল মাধ্যমতে এইবিলাক চলাই থাকিব লাগিব। আমি দেশৰ পৰিস্থিতি এতিয়াও যি অৱস্থাত আছে, ভাৰ্চুৱেল মাধ্যম আমাৰ এটা বিকল্প মাধ্যম হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা হৈছে। গতিকে কালি বিতৰ্কীয়ে আৰু মৌচুমী বৰুৱাই ডাঙৰীয়ানীয়ে মোলৈ ফোন কৰোঁতে মই ভাবিছোঁ যে এই যে অল্টাৰনেটিভ পদ্ধতি এটাৰ প্ৰতি আমি যাবলগীয়া হৈছে, এইটো খুব ভালেই হৈছে, আৰু ইয়াক এৰাই চলিব পৰা নাযাব। ইয়াত কিছু সুবিধাও থাকে, নেটৱৰ্কৰ সমস্যা নহ'লে আমি বহুখিনি কথা পাতি থাকিব পাৰোঁ। নিজৰ ব্যক্তিগত এই পদ্ধতিটোৰ যি দুবছৰৰ শিক্ষাদান কৰি কিছু নিজৰ উপলব্ধিও আছে। তাক লৈ মই ক'ভিড কালৰ অক্সিজেন বুলি এখন কিতাপ ৰেডি কৰিছোঁ ইতিমধ্যে। সেইখিনি বাৰু বেলেগ কথা। মৌচুমী বৰুৱাইক আজি 2-2.5 বছৰমানৰ আগতে মই তেখেতক লগ পাইছিলোঁ। তেখেতৰ এখন গল্প সংকলন মোক উন্মোচন কৰিবলৈ নিমন্ত্ৰণ জনাইছিল। আপোনালোকে শুনিছেনে বাৰু? মোৰ কথাখিনি শুনিছে ন? গল্প উন্মোচনত তেতিয়ালৈকে মৌচুমী দেউৰী মোৰ বৰ চিনাকি নামো নহয় বা মই নাজানো, কিন্তু তাৎক্ষণিকভাৱে তেখেতৰ সম্পৰ্কে মই যিখিনি তথ্য আহৰণ কৰি দেখুৱালো যে তেখেত এগৰাকী অভিযন্তা আৰু এগৰাকী সুলেখিকা। আৰু ইতিমধ্যে যিসমূহ ৰচনা তেখেতে কৰিছে, সেই ৰচনাবোৰ সুখপাঠ্য। মই ভালেখিনি তেখেতৰ দেখিছোঁ। সৃষ্টিশীল লেখাৰ লগত নিজৰ কৰ্মব্যস্ত চাকৰি জীৱনৰ লগতে স্বামীও কৰ্মজীৱী, তেখেতেও, কিন্তু তেখেতসকলে এটা সৃষ্টিশীল মন লৈ সুন্দৰ সাধনাত নিজকে নিয়োজিত কৰি ৰাখিছে। এই যে সুন্দৰৰ চিন্তাৰ প্ৰতি নিজক ধাৱমান কৰাৰ যিটো চেষ্টা, জ্যোতিপ্ৰসাদে কোৱাৰ দৰে মানুহ ফুলিব লাগিব বিকশী, কৰিব লাগিব জগতখনক স্বৰ্গীয় সুৰভিময়। মানুহ বিকশিত হলেহে পৃথিৱীখন সুৰভিময় হয়। গতিকে এই জ্যোতিপ্ৰসাদৰ চিন্তা চেতনাক আচলতে আমি অনুধাৱন কৰি সমাজৰ ফালে, সমাজৰ চিন্তা চেতনাক উদ্দীপিত কৰাৰ কাৰণে আমি শিল্প, সংস্কৃতি, সাহিত্য চৰ্চাক নিজকে নিয়োজিত কৰোঁ। যোগাযোগ বা কথা পতাৰ মোৰ এটা মাধ্যম। মই সমাজৰ প্ৰতি ক'ব লগা কথাখিনি কৰা, তেওঁ সমাজৰ গল্পৰ মাধ্যমে এজন গীত যোগেদি উপন্যাসিক তাৰমানে ই এটা সমাজৰ প্ৰতি সংযোগী মাধ্যম। সেই মাধ্যম আৰু এজন আমি কেতিয়াও বন্দুক বাৰুদ অস্ত্ৰ শস্ত্ৰ দাবী ধমকি দি আমাৰ বাৰ্তা সমাজলৈ প্ৰেৰণ নকৰোঁ। ভূপেন হাজৰিকাই কেতিয়াও সমাজক কোৱা নাই বা ধমকি দিয়া নাই, তেওঁ নিজৰ গীতেৰে সমাজৰ প্ৰতি চিন্তা আগবঢ়াইছে। হীৰেণ ভট্টাচাৰ্যই নিজৰ কবিতাৰ মাজেদি সমাজলৈ, মানুহৰ মাজত নিজৰ ক'ব লগা কথা কৈছে। এই বিশিষ্টতা জ্যোতিপ্ৰসাদে নাটকৰ মাজত কৈছে, চিনেমাৰ মাজেদি কৈছে, ডক্টৰ ভূপেন হাজৰিকাই কৈছে। সেইদিনা দেখিছে যে আমাৰ জ্ঞানপীঠ পোৱা কবি, সুকবি নীলমণি ফুকনে কৈছে।
এইভাগে যুগে যুগে এচাম মানুহে সামাজিক চেতনা বা চিন্তাৰ লগত নিজক জড়িত কৰি নিজৰ বাৰ্তাখিনি সমাজলৈ নিজে চৰ্চা কৰা মাধ্যমটোৰ যোগেদি আগবঢ়ায়। উদ্দেশ্যবিহীন কোনো শিল্পকলা বা সৃষ্টিকৰ্ম হ'ব নোৱাৰে। সি নাচো হ'ব নোৱাৰে, নাটকো হ'ব নোৱাৰে, গল্পও হ'ব নোৱাৰে, কবিও হ'ব নোৱাৰে, কবিতাও হ'ব নোৱাৰে, ছবিও হ'ব নোৱাৰে। ছবিও কথা কয়, সংগীতে কথা কয়। When word fails, music convey thoughts and ideas of our life. নীৰৱতায়ো কথা কয়। গতিকে প্ৰতিটো সৃষ্টিশীল কামৰ এটা সংযোগ হৈ থাকে সমাজত। মৌচুমী দেৱীৰ সন্দৰ্ভত মোৰ ক'ব লগা কথা এইখিনিয়ে। তেখেতৰ সম্পৰ্কে মই এতিয়ালৈকে যিমানখিনি মোৰ আয়ত্তত আছে বা তেখেতৰ কিতাপ গল্প পঢ়ি মই দেখিলো, তেখেতৰ সাহিত্য চৰ্চাটো অতি নিখুঁত, আৰু বিজ্ঞানৰ মানুহবিলাকৰ সদায় শিল্প চৰ্চাটো খুব নিখুঁত হয়। অসমীয়া সাহিত্য মন কৰিলে আপোনালোকে দেখিব, অসমীয়া সাহিত্যলৈ নতুন চিন্তাৰ আগমন কৰোৱা, গল্পৰ ক্ষেত্ৰত সৰুপ চলিহাই হওক, আপুনি উপন্যাস লক্ষীনন্দন বৰা বা অন্যান্য সাহিত্যিক হলেই হওক, অনুৰাধা, দেশ স্ৰষ্টা ফণীন্দ্ৰদেৱ চৌধুৰীয়ে হওক, এইবোৰ চব বিজ্ঞানৰ ছাত্ৰ। ডক্টৰ ভৱেন্দ্ৰ কুমাৰ শইকীয়া বিজ্ঞানৰ ছাত্ৰ। বিজ্ঞানৰ মানুহখিনি খুব মেটিকুলাছ। তাৰ অৰ্থ এইটো নহয় যে কলা বা অন্যান্য শাখাই কৰিছে, কিন্তু তেওঁলোক খুব মিতব্যয়ী, আৰু তেওঁলোকে গোটেই সমাজৰ চিন্তা বা চেতনাটো খুব ভালকে আয়ত্ত কৰি নতুন ধৰণে আগবঢ়াব পাৰে। এই কথাটোৱে মই কৈছো। আজি মোক পানীৰ ৰাসায়নিক সংকেত বুজাবলৈ ক'লে, আজি যদি ৰসায়নৰ সেই সূত্ৰটো নাথাকিলে মই দীঘলকে এডৰামান লিখিলো এটা। সেই কথাটোৱে মই কৈছো। মৌচুমী দেউৰীয়ে তেখেতৰ চুটি গল্পৰ মাজেদি আজিকালি চুটি গল্পৰ যি শৈলী বা মানুহক আকৃষ্ট কৰিব পৰা কৌশল, এইটো তেখেতে আকৃষ্ট কৰি এই গল্পবোৰ তেখেতে ৰচনা কৰিছে। মই পঢ়িলো আৰু ভিন্ন ৰুচি চিন্তা দিব পৰাকে নতুন নতুন আজিৰ তাৰিখৰ বিষয়বস্তুক বাছি লৈছে। এইটো কম কথা নহয়, কাৰণ এতিয়াৰ একবিংশ শতিকাৰ ল'ৰা ছোৱালী প্ৰযুক্তিৰ লগত জড়িত। তেওঁলোকক আকৃষ্ট কৰিবলৈ হলে আমি আকৌ পৰম্পৰা সাৱটি ৰাখিও কিন্তু নতুনৰ ফালে ধাৱমান হ'ব লাগিব, যিটো জ্যোতিপ্ৰসাদে কৰিছিল। এই কথাটো আমি কেতিয়াবা বুজি পোৱাত গণ্ডগোল কৰোঁ, যে আমি কেনেকে নতুন আৰু পুৰণি সংমিশ্ৰণত আমাৰ কথাখিনি আগবঢ়াম। তেখেতে সেই অৱস্থাটো, মই তেখেতৰ গল্প কিতাপখন পঢ়িলো। সাধাৰণতে আজিকালি কি হয়, গল্প কবিতাটো কোনোবাই খুব এটা চখত লিখে, আৰু কোনোবাই সৃষ্টিশীল মাধ্যম হিচাপে জড়িত কৰি আন্তৰিকতাৰে লিখে। শ্ৰীমতী বড়িয়ে এই কামটো কৰিছে মই দেখাত। তেখেতে খুব আন্তৰিকতাৰে চিন্তা সৃষ্টিশীলতাত নিজকে নিয়োজিত কৰিছে, আৰু সেই নিয়োজিতৰ মাজত তেখেতৰ আছে সমাজৰ প্ৰতি ভাল পোৱা, সমাজৰ প্ৰতি প্ৰেম। হেন ভট্টাচাৰ্যই কোৱাৰ দৰে, প্ৰেমতকে সেউজীয়া আৰু পৃথিৱীত একো নাই। সেই তেওঁ আজীৱন প্ৰেমিক। হেন ভট্টাচাৰ্যৰ কথাটো মোৰ বৰ ভাল লাগে, যে প্ৰেমতকে সেউজীয়া পৃথিৱীত একো নাই। সি মানৱ প্ৰেমেই হওক, সি যিয়ে নহওক, যি স্তৰৰ নহওক, সেই সেউজীয়াৰ স্মৃতি যি মনত সযতনে ৰাখে, সি আচলতে ধুনীয়া কাম কৰিব পাৰে। এতিয়া গীতৰ কথাত তেখেতে প্ৰকাশ কৰিলে, মই তেখেতৰ আজি যি গীতটো ইতিমধ্যে তেখেতে 6টা গীত ৰচনা কৰিছে, তাক ইতিমধ্যে সুৰাৰোপিত কৰিছে, কণ্ঠদান কৰিছে জুবিন গাৰ্গে। তাৰপিছত আপোনাৰ সুমন ইত্যাদি কৰি তেখেতে অসমীয়া গজলো ৰচনা, ঠিকে আছে, হেমচন্দ্ৰ অসমীয়া চনেট ৰচনা কৰিছিলে। অসমীয়া গজল ৰচনা কৰি অসমীয়া গজল ইতিমধ্যে ৰচিত হৈছে, এইটো এটা বেলেগ কথা, কিন্তু তেখেতে এইটোতো হাত দিছে। আৰু গীতৰ যিটো কথা, সি কাব্যিক আবেদন থকাই নহয়, গীত অৰ্থবহ। মানে আমাৰ গীতি কাব্য, গীতি সাহিত্য, গীতত সাহিত্য থাকিবই লাগিব। যাৰ কাৰণে ভূপেন হাজৰিকাৰ গীতটো আমাৰ ভাল লাগে, আমাৰ হিৰেণ ভট্টাচাৰ্যৰ গীতটো ভাল লাগে। হিৰেণ ভট্টাচাৰ্যৰ গীত এটা মই সদায় চাই থাকো, যে তুমি দুচকুত কাজল ললে ঘৰ মোৱা নাৱে হেঙুলীয়া পাল তোলে। গীতৰ যিটো শাব্দিক আবেদন, ভূপেন হাজৰিকাৰ কথাবোৰ গীতত তেনেকে আপোনালোকে মন কৰিব, যে শব্দ বা তাৰ যিটো চিন্তা খুব গুৰুত্বপূৰ্ণ। কালি মই বুঢ়ীক কলো যে আপোনাৰ গানৰ আগত তাৰ গানৰ কথাখিনি মোলৈ পঠাই দিয়ক। মই পঢ়ি চালো তেখেতৰ গানৰ কথাখিনি, এইটো মোৰ এটা দায়িত্ব। তাত দেখিছো যে জন্মদাত্ৰী মাতৃ সম্বন্ধে বিষয় লৈ গীতটো তেখেতে ৰচনা কৰিছে, আৰু তেখেতৰ সেই চেতনাত ফুটি উঠিছে যে আইৰ বুকুতে থাকে শান্তি কপৌজনী। আমি সকলোৱে শান্তি বিচাৰো, শান্তি কপৌজনী আচলতে আইৰ কোলাত থাকে, আইৰ বুকুত থাকে। সেই একেটা কথাই ভূপেন হাজৰিকাৰ দিনতো আপুনি দেখিব যে তেখেতে
এই মোৰ ধৰিত্ৰীয়ে স্বৰ্গতে দিবা ঠাই, খেতিয়কৰ নিষ্ঠাৰ নাই, মাটি বিনে সহায়। এই গীতবিলাক আমি আচলতে খুব মন দি যদি শুনো, তাত মানৱীয় আবেদন আৰু চেতনা তাৰ লগত সম্পৃক্ত হৈ থাকে। তেখেতৰ এই গীতটোৰ শব্দচয়ন বা তাৰ কথা বৰ ভাল লগা ধৰণৰ। আৰু তাতকে আনন্দৰ কথা হৈছে যে অসমৰ এগৰাকী অতি সুকণ্ঠী গায়িকা তৰালী শৰ্মা, যি পৰিয়ালৰ পৰা তৰালী শৰ্মা আহিছে, প্ৰভাত শৰ্মা বিশিষ্ট বাঁহী বাদকেই নহয়, এটা সুস্থ সাংস্কৃতিক ৰুচি, যিসকলে আচলতে জীয়াই ৰাখিছে, যাৰ কাৰণে সমাজখন সদায় উজ্জীৱিত আৰু আগবাঢ়ি যায় সদায়, যি অতি ৰুচিপূৰ্ণভাৱে সমাজক আগুৱাই নিয়াত বৰঙণি আগবঢ়ায়। সেই গায়ক গায়িকাসকলৰ ভিতৰত তৰালী শৰ্মা অন্যতম। গতিকে সেই চিন্তাশীল এগৰাকী গায়কক, গায়িকাক এই গীতটোৰ কণ্ঠদানত জড়িত কৰিব পৰাটো মৌচুমী দেৱীৰ অনন্য কৃতিত্ব। তৰালীৰ কণ্ঠৰ এটা নিজস্ব মাদকতা আছে, নিজস্ব বৈশিষ্ট্য আছে, আৰু এই গীতটো সেই মাদকতা নিশ্চয় ফুটি উঠিব। গতিকে আজি সকলোকে দেখি ভাল লাগিছে যে এনেকে ভাৰ্চুৱেল মাধ্যমতো একোটা সভা আয়োজন কৰি আমি যি 16-17জন বোধকৈ মানুহ গোট খাইছো, যেই নহওক মানে সদায় ৰুচিবান বা ভাল লগা বস্তু কম মানুহে গ্ৰহণ কৰে, বা কম মানুহে প্ৰথমতে ইয়াত অংশগ্ৰহণ কৰে, কিন্তু তাৰ স্থায়িত্বটো দীঘল হয়। গতিকে প্ৰত্যেকজনেই গুণী আৰু ৰুচিবান দৰ্শক বা অংশগ্ৰহণকাৰী আজি ইয়াত অংশগ্ৰহণ হৈছে। গতিকে মই আৰু দীঘলীয়া কথা কৈ থকাটো বোধ কৰো উচিত নহব, নহয় জানো পাহি? আৰু যি সময়, গতিকে মই ভাবিছো যে এইখিনি কথাৰে শ্ৰী মৌচুমী নহয় ছাৰ, আপুনি ক'ব পাৰে, আপোনাৰ কথাৰে যদি সময়ো লয় আমি শুনিবলৈ অধীৰ আগ্ৰহী, কাৰণ আপোনাৰ কথাৰ পৰা আমি বহুত শিকিবলগীয়া আছে। যিহেতু মই আপোনাৰে শিষ্য, সৰুৰে পৰা শিকি আহিছো, আজি আপোনাৰ শিক্ষাৰে শিক্ষিত কাৰণে হয়তো আজি আপোনালোকে মোক এনেকেই আপোনালোকৰ মাজত পাইছে। আজি যিখিনি ক'বলৈ সাহস কৰিছো আপোনাৰে পৰা শিকিছো। ত' ছাৰ, আপুনি আশা কৰো আপুনি আৰু অকমান আমাক ক'ব। আপুনি এনেকৈ এৰি দিব বুলি আমি নাভাবো। ধন্যবাদ। ভাৰ্চুৱেল মাধ্যমটোত বৰ দীঘলীয়া কথা কৈ থাকিলে মানুহে বৰ বেয়া পায় কেতিয়াবা। বাৰু যাই হওক, এই যে আমি চিন্তাধাৰাৰ লগত জড়িত হওঁ মানুহবিলাক, আমাৰ নিজৰ কিছুমান নিজস্ব ৰুচি থাকে। মই কৈছো নহয় যে যিসকলে অংশগ্ৰহণ কৰিছে তেখেতসকলে নিশ্চয় কিবা এটা চিন্তাৰ লগত নিজকে সম্পৃক্ত কৰিছে আৰু ভাবিছে যে আমাৰ অংশগ্ৰহণ বা আমাৰ সংযোগ বা চিন্তাৰো এই শ্ৰীমতী বড়িৰ লগত সংযোগ হৈ এটা নতুন মানে চিন্তা বা নতুন এটা পথ প্ৰদৰ্শন হ'ব। আৰু আমি সদায় এনেকুৱা কামবোৰত সি লাগিলে সংখ্যাত কমেই হওক উৎসাহিত কৰিব লাগে। সদায় কামবিলাক সদায় আপোনালোকে আচৰিত হ'ব যে এনেকুৱা বহু পৃথিৱীত ইতিহাস আছে, যুগান্তকাৰী সৃষ্টি আছে। চেমুৱেল বেকেটে যেতিয়া ৱেটিং ফৰ গডো নাটকখন লিখিছিলে, সি যেতিয়া ইংলেণ্ডৰ সম্ভ্ৰান্ত সমাজত এই নাটকখন হৈছিল, প্ৰদৰ্শন হওঁতে সম্ভ্ৰান্ত সমাজে অভিনেতাসকলে লিখিছিল, আৰু সেই নাটকে এসময়ত জেলৰ কয়দীসকলৰ আগত মঞ্চস্থ কৰা হ'ল। তেওঁলোকে হুক হুকাই কান্দিলে। সেইটোৱে হ'ল জীৱনৰ অনুভূতি আৰু শিল্পই সমাজলৈ কঢ়িয়াই নিয়া বাৰ্তা। কম কথা নহয় যে এখন সম্ভ্ৰান্ত সমাজে যাক অস্বীকাৰ কৰিছে আৰু জেলৰ সেই সাধাৰণ কয়দীবিলাকে নাটকখন চাই হুক হুকাই কান্দিছে। গতিকে তাৰ মাজত অপেক্ষা, ৱেটিং ফৰ গডৰ মূল কথাটোৱে হ'ল যে এভৰিবডি ৱেটিং ফৰ চামথিং, দিছ ইজ দি ৰিয়েলিটি অফ লাইফ। আপুনি যদি চাই, আমি ইয়াত অংশগ্ৰহণকাৰী প্ৰতিগৰাকী প্ৰত্যেকৰ বয়স অনুপাতে আমি প্ৰত্যেকেই কিন্তু অপেক্ষাৰত। বিতপী কেৱল চিন্তাত অপেক্ষাৰত, মৌচুমী দেৱীৰ অপেক্ষাৰত, আৰু যিসকলক মই দেখি আছো নামবোৰ কি জনা নাই, মেডাম ৰুমি কৃষ্ণ, সুষমা, মালবিকা, যিসকলে আছে, এভৰিবডি ৱেটিং ফৰ চামথিং এণ্ড দিছ ইজ দি ৰিয়েলিটি অফ লাইফ। এজন ষ্টুডেণ্টে যি কাৰণে ৱেইট কৰে, এজন প্ৰাপ্তবয়স্ক তেওঁৰ অপেক্ষা হয়তো জীৱনত ভালকে প্ৰতিষ্ঠা হোৱা, ভালকে পঢ়া শুনা কৰা। বড়িৰ অপেক্ষা হয়তো জীৱনত তেখেতে এগৰাকী গায়ক বা লেখক হিচাপে নিজকে প্ৰতিষ্ঠা কৰে। বিতপীয়ে ভাবে যে মই এগৰাকী, ভাবিব পাৰে, আমি যে প্ৰত্যেকে কিন্তু যে অপেক্ষা কৰি থাকো, সেইটোৱে হ'ল জীৱনৰ সত্য। সেই সত্যটো এটা সময় আছিল
যিটো সময়ত মানুহে অস্বীকাৰ কৰিছিল, কিন্তু আজিৰ তাৰিখত এই উদ্ভট কথাটো বাস্তৱ হ'ল। আমি কোনেও অস্বীকাৰ কৰিব নোৱাৰো, কিন্তু যে আমি জীৱনত সদায় একোটা মুহূৰ্তৰ কাৰণে অপেক্ষা কৰোঁ। এতিয়া কথাটো হ'ল সেই চিন্তাৰ অৱস্থানটো মানুহৰ সদায় তেনেকুৱাই। গতিকে মই ভাবো যে তৰালী শৰ্মাৰ নিচিনা এগৰাকী গুণী গায়িকাক এই গীতত কণ্ঠদানৰ কাৰণে জড়িত কৰাটো ইতিমধ্যে দেখিছো যে তৰালী শৰ্মাই যোগদান কৰিছে। কৰাটো খুব গৌৰৱৰ কথা হৈছে, খুব আনন্দৰ কথা হৈছে। যাৰ নিজৰ চিন্তা বা নিজৰ কণ্ঠৰে ইতিমধ্যে তেখেতে এটা শক্তি সৃষ্টি কৰিছে, যি শক্তিয়ে সমাজত জোৱাৰ ভাটা আনিছে, সমাজলৈ প্ৰবাহিত হৈছে, সামাজিক চেতনাক উদ্দীপিত কৰিছে। এই তৰালী শৰ্মাৰ নিচিনা এগৰাকী সুকণ্ঠী গায়ক এই গীতটোত সংযুক্ত হৈ থকাটোৱে অতি গৌৰৱৰ বিষয়। গতিকে মই ভাবিছো যে মৌচুমী বৰুৱাই এই কামবিলাক কৰি যাওক। নিজৰ আজিকালি ব্যক্তিগত ব্যস্ততাৰ মাজত মানুহবোৰ সদায় বৈষয়িক সমৃদ্ধিৰ কাৰণেহে চিন্তা কৰে। বৈষয়িক সমৃদ্ধিটো লাগিব আমাক, কিন্তু বৈষয়িক সমৃদ্ধিয়ে জীৱনৰ মূল বুলি ল'লে সি কিন্তু তাৎক্ষণিকভাৱে নিশেষ হৈ যাবলৈ এটা সময় নালাগে। সেই কথাটো আমি যি সময়ত চাওঁগে সেইটো যথেষ্ট পলম হৈ যায়। জীৱনক প্ৰতিষ্ঠা আৰু তাৰ মাজতে এৰি নিদি সমৃদ্ধি, চিন্তাৰ সমৃদ্ধিয়ে নিজক মহীয়ান কৰা মৌচুমী বৰুৱাক মই অভিনন্দন জনাই তেখেতৰ আজিৰ যি গীত হাই বুকুতে থাকে শান্তি কপৌজনী, তাৰ তৰালী শৰ্মাই কৰা কণ্ঠদান কৰি ইউটিউবত আজি ৰিলিজ হ'ব, তাক মই শুভ উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিলো। নিশ্চয় আমি গীতটো শুনিবলৈ পাম। আৰু মোক এইখিনি সুবিধা দিয়াৰ কাৰণে বিতপী শ্ৰীমতী মৌচুমী বৰুৱা সকলোকে মই ধন্যবাদ জনাইছো, আৰু আশা কৰিছো যে এনেধৰণৰ সৃষ্টিশীল কামত আমি ভৱিষ্যতলৈ আপোনালোকক সহযোগিতা কৰাৰ সুযোগ পাম। ধন্যবাদ। ধন্যবাদ ছাৰ, আপোনাৰ কথাখিনি আমাক যথেষ্ট আপ্লুত কৰিছে। আশা কৰোঁ আমাৰ প্ৰত্যেকটো অনুষ্ঠানত এনেকৈ আপোনাক আমাৰ মাজত পাই যাম আগলৈকেও। মই গানটো মই শ্বেয়াৰ কৰিবৰ কাৰণে অনুৰোধ জনাম, কিন্তু তাৰ আগতে যিহেতু আমাৰ মাজত ইতিমধ্যে আহি জইন কৰিছে তৰালী শৰ্মা, যাৰ নামেই এক সুকীয়া পৰিচয়, যি অসমৰ প্ৰত্যেকজন ব্যক্তিৰ হিয়াৰ আগত। তেওঁৰ কথা মই বিশেষকৈ একো বহলাই নকলেও হ'ব, যাৰ গীতত মৌচুমী বৰুৱা বাৰ এই গীতে প্ৰাণ পাই উঠিছে। মই এই আপাহতে মই তৰালী শৰ্মা বাইদেউক তেখেতৰ অনুভৱ আৰু তেওঁৰ কণ্ঠেৰে গানটো এবাৰ গুণগুণাই দিবৰ বাবে মই অনুৰোধ জনাইছো। তাৰপিছতে আমি গানটো সকলো যদি আমি শ্বেয়াৰ কৰিম, যিহেতু বাইদেউ ইয়াত নিজে উপস্থিত আছে। তেখেতৰ যদি আমি লাইভ শুনো, সেইটোতকে আৰু আমাৰ কাৰণে একো ডাঙৰ কথা নহ'ব, কাৰণ ময়ো তেখেতৰ বহুত ডাঙৰ অনুৰাগী হয়, তেখেতৰ গান সৰুৰ পৰা শুনি আহিছো। বাইদেউ, মই আপোনাক আপোনাৰ অনুভৱ আৰু আপোনাৰ কণ্ঠৰ জাষ্ট অকণমান এটা লাইন মই শুনিবৰ বাবে আগ্ৰহী হৈ ৰ'লো। বাইদেউ মিউট হৈ আছে। পাইছেনে এতিয়া? হয় হয় হয়, পাইছো। হয় পাইছো। মই প্ৰথমতে ধন্যবাদ দিব খুজিছো ৰুমিক, কাৰণ গানটো গোৱাৰ আঁৰতে হৈছে প্ৰথম ব্যক্তি যাৰ লগত কথা পাতিছিলো তেওঁ হৈছে ৰুমি। আৰু কথা প্ৰসংগ এদিন ৰুমিয়ে গীতৰ কথাটো ক'লে, এনেকে গোৱাৰ কথা, ছাবজেক্টৰ কথা সুধোতে ক'লে মা। আৰু মা বুলি ক'লে, মা দেউতা বুলি ক'লে মোৰ বৰ দুৰ্বলতা এটা আগৰ পৰাই। মাৰ গান মই নিজেও মোৰ নিজৰ এলবামত গাইছিলো এটি মই লিখা। আৰু এখন কাদিন বুলি চিনেমা আছিল মঞ্জুল বৰুৱাৰ, তাতো এটা মাৰ গান চিটুৱেশ্যন এটা আছিলে য'ত মাৰ গান এটা কৰিছিলো। কিন্তু যিমানে গাওঁ সিমানে হেঁপাহ নপলায় মাৰ কথা গাবলে। গতিকে এই যেতিয়া গীতটো কথা ওলাল, মই লিৰিকটো পঠিয়াই দিব দিলো আৰু পঢ়ি মোৰ খুব ভাল লাগিল। তাৰমানে ইমান সৰলতা আছে, সাংঘাতিক কিবা শব্দ ব্যৱহাৰ কৰি কাব্যিক কিবা তেনেকুৱা একো নাই, কিন্তু এই যে আজলি মৰমী আই বুলি ক'লে যিটো আমাৰ চেণ্টিমেণ্ট, একদম চিম্পল কথাত সেইটোৱে বৰ ভাল লাগিল মোৰ, যে
ইমান সাধাৰণকেও ইমান গভীৰ কথা ক'ব পাৰি মৌচুমী বড়িয়ে ঠিক তেনেকেই লিখিছে গানটো অতি সাধাৰণকে অতি গভীৰকে সেইকাৰণে বোধ কৰোঁ মানুহে বেছি ৰিলেট কৰিব গীতটোলৈ আৰু সেইটো সংগীত ব্যৱস্থাপনা দীপকেশে কৰিছে আমাৰ ষ্টুডিঅ'তে হৈছে ড্ৰিমছত ৰেকৰ্ডিং কৰিছোঁ আৰু গীতটো আজি শুনিব গীতটো শেষৰ ফালে গাই দিম এতিয়া নাগাওঁ কিয় ক'ৰবাত এটা দুটা শব্দ আৰম্ভণিতে ভুলকে গালে বৰ বেয়া কথা হ'ব গতিকে অনুৰোধ কৰিছে যেতিয়া গাম শেষৰ ফালে কিন্তু পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মৌচুমী বাইদেউক ভেৰি স্পেচিয়েল থেংক ইউ আপুনি মোক সুবিধা এটা দিলে মোৰ মালৈ আৰু পৃথিৱীৰ সকলো মালৈ শ্ৰদ্ধা জনাবলৈ আপুনি আপোনাৰ কথাৰ জৰিয়তে মোক দিলে গতিকে তাৰ বাবে অশেষ ধন্যবাদ আৰু মই সকলোকে অনুৰোধ জনাইছো যিসকল ইয়াতে আছে গীতটো শ্বেয়াৰ কৰিব গীতটো তাৰমানে কমাৰ্চিয়েলি আমি এটা গীত বনাইছো গতিকে পাব্লিচিটি দৰকাৰ শ্বেয়াৰ কৰিব লাগে সেইটো বুলি নহয় এই যে মা বোলা যিটো শব্দৰ যিটো গভীৰতা মা বুলি ক'লে এগৰাকী মানুহৰ মনত যি স্থান আছে বা হোৱাটো উচিত সেইটো কাৰণে আচলতে গীতটো বেছিকে পাব্লিচিটি কৰিব লাগে এই শব্দবোৰ মই ভাবো সমাজত এতিয়া এনেকুৱা কিছুমান শব্দৰ গুৰুত্ব বহুত বেছি মা মৰম মাটি এই ধৰণৰ শব্দবোৰৰ গুৰুত্ব যেতিয়ালৈকে থাকিব তেতিয়ালৈকে সকলোবোৰ বস্তু ধুনীয়া হৈ থাকিব সমাজখন ধুনীয়া হৈ থাকিব সেইকাৰণে গীতটো বেছিকে শ্বেয়াৰ কৰিব লাগে পুনৰবাৰ আপোনালোক আটাইকে ধন্যবাদ জনাইছো বিতবী বাইদেউ বৰ ধুনীয়াকৈ মোক গীতটো গাব দিছে কিন্তু মই প্ৰথমতে ক'লো ভুলকে গাব আৰম্ভণিতে বনাই ৰিলিজ হৈ লওক গীতটো নিশ্চয় গাম আৰু লগ পায়ে থাকিম আৰু মৌচুমী বাইদেউ থেংক ইউ ওৱান্স এগেইন ছ' মাছ ৰুমি থেংক ইউ ওৱান্স এগেইন আৰু এই গীতটোৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমাৰ যিটো টেকনিকেল ক্ৰু আছিলে বাঁহী বজোৱাৰ পৰা ট্ৰেক বনোৱাৰ পৰা ষ্টুডিঅ' ৰেকৰ্ডিং মিক্স মাষ্টাৰিং সকলোৰে তৰফৰ পৰা আপোনালোক আটাইকে শুভেচ্ছা জনাইছো ধন্যবাদ ধন্যবাদ বাইদেউ আপোনাৰ কাষত কেতিয়াও লগ পোৱা নাই ফিজিকেলি কেতিয়াও লগ পোৱা নাই সৰুৰ পৰা আপোনাক দেখি আহিছো আপোনাক চাই আহিছো সদায় কয় নহয় আপুনি অসমবাসীৰ হিয়াৰ আমঠু ক'ৰবাত মোৰো লগ পাবলৈ মন যায় থেংক ইউ মৌচুমী বা মোক এটা সুযোগ দিয়াৰ বাবে যে মই আজি এনেকে ক'লো মই ছোৱালী বাইদেউক মই কথা পাতিছো এনেকে থেংক ইউ ছ' মাছ মৌচুমী বা অপৰচুনিটি দিয়াৰ কাৰণে বিদ্যপী তোমাৰ যদি পাৰ্মিশ্যন থাকে মই কিবা এটা ক'ব বিচাৰিম নিশ্চয় তৰালী বা একচুৱেলি যেতিয়া মৌচুমী বাই আপোনাৰ মানে খুব ডাঙৰ ফেন মানে মৌচুমী বাৰ কাৰণে আপুনি সপোনৰ নিচিনা মানে মৌচুমী বাৰ আপোনাক লগ পোৱা আপুনি তেখেতৰ গান গোৱাটো তেখেতৰ এটা সপোনৰ ভিতৰত পৰে ত' মই মৌচুমী বাও আছে তৰালী বাও আছে মৌচুমী বাক সুধিব বিচাৰিছো যে আজি প্ৰথম লগ পাইছে কেনেকুৱা লাগিছে বাইদেউ তৰালী বা সন্মুখত আছে আপোনাৰ গান গাইছে মই সদায় শুনিয়ে থাকো বাইদেউ ত' আজি সন্মুখত আছে দুগৰাকী ত' বাইদেউ কেনেকুৱা লাগিছে আজি বাইদেউ মই আৱেগিক হৈ পৰিছো আনন্দত আৱেগিক হৈ পৰিছো মৌচুমী বা বহুত ইম'চনেল হৈ গৈছে মই ইয়াৰ পৰাই মৌচুমী তেখেতলৈ মৰম দিলো এণ্ড ওৱান বিগ হাগ বাইদেউ ইমানে ভাল লাগিছে মানে মই আৱেগিক হৈ পৰিছো বাইদেউ আপুনি এই যে আৱেগিক হৈছে সেইকাৰণে আপুনি গান লিখিব পাৰে সেইকাৰণে আপুনি চেঞ্চিটিভ সেইকাৰণে আপুনি পৃথিৱীখন ধুনীয়া দেখে আৰু মাকো আপুনি সন্মান জনাব পাৰে মানে বিগ হাগ এণ্ড লাভ টু ইউ বহুত মৰমৰ শুভেচ্ছা শ্ৰদ্ধা আৰু সেৱাও আপোনাকো বহুত বহুত শ্ৰদ্ধা আৰু আৰু মৌচুমী বা এনেকৈ আপুনি আশা কৰো আজি আপোনাৰ চকু পানীৰ সাৰ্থক বুলি মই ভাবো কাৰণ মৌচুমী বাক মই যেতিয়া লগ পাওঁ মৌচুমী বাৰ চিন্তাধাৰাই বহুত বেলেগ আৰু ইমান এগৰাকী ব্যক্তিত্বৰ গৰাকী তেখেতে যিটো চিন্তা কৰি আজি এইটো গান লিখিছিল মই ভাবো সেইটো আজি সাৰ্থক তেওঁ আজি চকুলোৱে কৈছে যে কিমান সুখী ৰাইজ আদৰি ল'ব নিজৰ যিটো
মানে satisfaction ন মই ভাবো যে মৌচুমী বাই Satisfaction. আৰু মই কাৰণ মই মই এইখিনিতে কথা এটা কওঁ এই যিখিনি মানুহ আজি ইয়াতে গোট খাইছে মই দেখি আছো 22 জন আছে যদি বছৰৰ শেষৰ ফালে আমি গোটেইবোৰ কোনোবা এটা জাগাত পাৰ্চনেলি ফিজিকেলি আমি লগ পাওঁ বৰ ভাল হ'ব মই ৰুমিক ক'লো তুমি কোনোবা সৰু জাগাত আমি জাষ্ট একাপ চাহ খাম আৰু কথা পাতিম ইজনে সিজনক লগ পাম এৰেঞ্জ কৰিবাচোন সময় এটা মিলাই এতিয়া মৌচুমী ডাইৰেক্ট লগ পালে খুব ভাল লাগিব তেওঁ আই ৰিয়েলি ৱান্ট টু হাগ হাৰ হাৰ্ট বাট আছে তেওঁ ইমান মই বুজি পাইছো এইটো বৰ বেলেগ ধৰণৰ আৱেগ আৰু আচলতে এই যে আপোনাৰ চকু পানী সেইটোৱে প্ৰথম সাৰ্থক গানটো আৰু সেইটো মোৰ কাৰণে বৰ ডাঙৰ আশীৰ্বাদ থেংক ইউ বহুত কাম কৰিলো আৰু বহুত গান লিখিলে এইখিনিতে মই তেজপুৰ বিশ্ববিদ্যালয়ৰ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ অৰ্ণৱ ৰত্ন পাৱৈক গীতটো শ্বেয়াৰ কৰিবৰ বাবে অনুৰোধ জনাইছো যিহেতু আমি অধীৰ অপেক্ষাৰে ৰৈ আছো গানটো সকলোৱে শুনিবৰ বাবে চ' অৰ্ণৱ প্লিজ শ্বেয়াৰ দ্য সং থেংক ইউ পাহিবা আপোনালোক সকলোকে শুভ সন্ধ্যা জনাই আপোনালোকৰ অনুমতি মৰ্মে গানটো পাব্লিক কৰিব উলিয়াইছো There's a public button and this says premiere done কোনোবাই দিলে আকৌ ৰুমি আহিলে আছে নহয় কেমেৰা অফ কৰি দিলে আকৌ ওলাব নহয় আকৌ ওলাব এইফালে বহি থাকিব পাৰে ক'তা we take one daniel সময় লাগিব আৰু মই মিটিং কৰি আছো গুগল মিট চলি আছে কিমান সময় লাগিব পুৰা আমি ৱেট কৰাইছোঁ বেছিকৈ বেছি কৰিছে
চেনেহিয়া দুখমুকালিৰ এজাক চৰাই দুখমুকালিৰ এজাক চৰাই দুচকুত নিয়ৰ খানি মোক জগাই চেনেহিয়া চেনেহিয়া গান কৈছিলে নহয় কুলদীপ সুমনক কোৱাৰ পিছত আকৌ এবাৰ কৈ দিব পাৰিছিলে ইয়াৰ পিছতে নৃত্যটো হ'ব আকৌ তেতিয়া মনত পৰি যাব শব্দকেইটা কৈ দিব নাই ইমান ধুনীয়া কৈছে মই ইম'চনেল হৈ আছোঁ মৌচুমী নাচ সাকিতে জমাই জীৱনৰ মাত কোনে পোহৰাই মোৰ চেনেহিয়াই মোৰ চেনেহিয়াই আইৰ বুকুতে থাকে শান্তিৰ সপোনজনী উৰি উৰি ঘূৰি ঘূৰি আইৰ চলত লজিৰণি লজিৰণি আইৰ চলত লজিৰণি Thank you, Arnav. কি ক'ম সঁচাই ইমান ধুনীয়া গানটো শুনি ক'ৰবাত গানো শিয়ৰি গৈছে এবাৰ শুনিতো মই কেতিয়াও শান্তি নাপাওঁ আমি হয়তো কোনেও শান্তি নাপাওঁ এইখিনিতে এই গীতত এটি নৃত্য পৰিৱেশন কৰিব আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ছাত্ৰী কৃষ্ণা ভূঞাই তেখেতৰ ভিডিঅ'টো মই শ্বেয়াৰ কৰিবৰ কাৰণে পুনৰবাৰ মই অৰ্ণৱক অনুৰোধ জনাইছোঁ
से नहीं आई से नहीं आई दुख मुकालिर है जात सराई दुख मुकालिर है जात सराई Du sukut miyor khani muk jogai se nahi ai se nahi পাৰিবা ইমানেই আছিল অ'কে থেংক ইউ কৃষ্ণ ভূঞা ইমান ধুনীয়া এটা নৃত্য আমাৰ আগত প্ৰদৰ্শন কৰাৰ বাবে মই কৈছোৱে যে এই গানটো এবাৰ শুনি কেতিয়াও সন্তুষ্ট নহওঁ সেয়েহে মই গানটো বেক টু বেক দুবাৰ মই বজোৱাৰ চেষ্টাৰে আকৌ নৃত্যটো ইয়াতে মই কৰিবৰ কাৰণে অনুৰোধ জনালোঁ ইয়াৰ পিছতে মই পুনৰবাৰ কৈছোঁ কাৰণ তৰালী শৰ্মা বাইদেউ বহুত ডাঙৰ অনুৰাগী কাৰণ যিমানেই নহওক শুনিছোঁ প্লেবেক কৰিছে কিবা কিন্তু লাইভ শুনাৰ এটা হেঁপাহ আছে নহয় কেতিয়াও পোৱা নাই যিহেতু অকণমান স্বাৰ্থপৰো হৈ গৈছোঁ বাইদেউৰ কণ্ঠৰে মানে লাইভ শুনিবৰ কাৰণে বহুত বহুত বেছি মন গৈ আছে বাইদেউ যদি বেয়া নাপায় তৰালী শৰ্মা বাইদেউ যদি বেয়া নাপায় এই নহয় যে আপুনি এইটো গীতে গুণগুণাওক আপুনি যি ইচ্ছাৰে আপুনি এটা দুটা বলি আমাক গুণগুণাই দিলে আমি বহুত সুখী হ'ম বুলি নকওঁ বহুত 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 বেছি সুখী হ'ম তৰালী বাইদেউ হয়তো তেখেতে হয়তো ব্যস্ততাৰ কাৰণে হয়তো অকণমান কথাষাৰ শুনিব পৰা নাই নেকি বাৰু যি কি নহওক তেখেত আমাৰ মাজতে আছে আমি কিন্তু এইটো সুযোগ নেৰোঁ বাইদেউৰ কণ্ঠেৰে আমি শুনিমেই ইয়াৰ পিছতেই মই জানিত্ৰী আৰু মিণ্টলাইনৰ প্ৰতিষ্ঠাতা শ্ৰীযুতা ৰুমি বৰা বাইদেউ গীতটিৰ বিষয়ে দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ নমস্কাৰ আজি খুবেই ধুনীয়া এটা দিন মোৰ কাৰণে প্ৰথমে আৰম্ভ কৰিব ওলাইছোঁ যে মৌচুমী বাক কেনেকৈ লগ পাইছিলোঁ মৌচুমী বাক লগ পোৱা 2 বছৰেই হ'ল যেতিয়া মৌচুমী বাক লগ পাইছিলোঁ মই মৌচুমী বাৰ চকুত বহুত সপোন দেখিছিলোঁ খুব টেলেণ্টেড বাইদেউক মই পাইছিলোঁ কাৰণ বাইদেউৰ যি শব্দ আছে শব্দবোৰ খুবেই সৰল সহজ কিন্তু সেই এটা এটা শব্দত বাইদেউৰ ইমোশ্যন আছে সেই ইমোশ্যনবিলাকে মানুহে কানেক্ট কৰিব পাৰে মানে শব্দ আৰু সেই যোনটো কানেক্ট এটা হয় নহয় বাইদেউৰ গোটেই লিখনিবিলাকত প্ৰকাশ পায় এইটো যেতিয়া বাইদেউৰ গোটেই কবিতা পুথি গল্প চব মই পঢ়োঁ তেতিয়া ভালকৈ বুজি পাওঁ যে বাইদেউৱে যেতিয়া লিখে সেই লিখাৰ শব্দত তেখেতৰ ইমোশ্যন তাৰ লগত জড়িত হৈ থাকে তাৰপিছত আমি আৰম্ভ কৰিলোঁ কাম কৰা
তাৰপিছত এই গানটোত বাইদেৱে কেতিয়া লিখিছিলে, সেই এটা সময় খুব আমাৰ কাৰণে বেয়া সময় আছিলে, যে ক'ভিড হৈ আছিলে, আমি সকলোবোৰ মানে ঘৰত আবদ্ধ, আৰু সেইটো সময়ত আমাৰ কোনো হোপেই নাছিলে যে ক'ভিড ভেকচিন এইবিলাকৰ কোনো চিন নাছিলে। তো এনেকুৱা এটা সময়ত বাইদেৱে এই গানটো লিখিছিলে। তো এই বাইদেউৰ যোনটো গানটোত এটা ইমোশ্যন আছে, যে মা আৰু যি সন্তানৰ যোনটো বাইদেউৰ অনুভূতিৰ ওপৰত বাইদেৱে লিখিছে, তাৰ ওপৰত মই আৰু এটা বস্তু ইয়াত দেখো, যে বাইদেউৰ গানটো এটা নতুন হোপ, আশা দেখুৱাই এই গানটোত। আৰু সেইটো সময়ত এটা আচৰিত ঘটনা ঘটিছিলে, যে মই যেতিয়া কলকাতাৰ ঘৰটোত আছিলো, আমাৰ ৰাতিপুৱা মই টেৰেছত যাওঁ, যেতিয়াই মই টেৰেছত যাওঁ, গোটেই আকাশত ইমান চৰাই, গোটেই জাক মানে একদম গুচি যায়, আৰু এটা পোহৰৰ এটা খেলা আছিলে তাত। তো সেই বাইদেউৰ যোনটো লিখনি শব্দ আৰু সেই এনভাইৰনমেণ্ট দুটা মিলি পেলাই এটা খুব মানে এটা আমাক মানে মেছেজ দিয়া নিচিনা লাগিছিলে, যে এটা নতুন আশা এতিয়াও আমাৰ লগত আছে। তাৰপিছত বাইদেউৰ গানটো লিখিলে, শেষ কৰিলে। তাৰপিছত আমি খুব বিচাৰিলো যে কোনে গাব, চবকে এপ্ৰ'চ কৰি বহুতৰ পৰা আমাৰ গান গোৱাৰ কাৰণে বহুতেই ইচ্ছুক আছিলে, মুম্বাইলৈকে আমি পঠালো। তাৰপিছত ফাইনেলি আমি তৰালি বাইদেউক লগ পালো। তৰালি বাইদেউক লগ পোৱাৰ পিছত বাইদেউ যেতিয়া ক'লে যে গানটো গাম, আমাৰ খুব ভাল লাগিলে। তেতিয়াৰ পৰা মৌচুমী বাৰ পৰা মই তৰালি বাৰ কথা শুনিয়ে থাকো, সেইকাৰণে মই আজি যে লাইভ কথা পতাই দিলো। তাৰপিছত তৰালি বাই নিজৰ যি ক্ৰিয়েটিভিটি আছিলে বা যথেষ্ট কষ্ট কৰিছে, মোৰ এতিয়াও মনত আছে। তৰালি বাক মই সদায় মেছেজ কৰো, সদায় বহুত ইৰিটেট কৰিছো তৰালি বাক। তো ফাইনেলি গানটো আহিলে, আৰু আজি সেই দিনটো যোনদিনা আমি ৰিলিজ কৰিছো, মানে বহুত দিনৰ পৰা মৌচুমী বা তৰালি বা আমি সকলোৱে ৰৈ আছিলো গানটো। তো মোৰ লাগে এই গানটো যি শব্দ, বাইদেউৰ যি ইমোশ্যন, এই সকলোখিনিৰ অসমৰ আৰু আমি সকলোৱে আদৰি ল'ম। আৰু এই গানটোৰ বাহিৰেও মই আৰু দেখো যে আমাৰ সপোন সকলোৰে আছে, সকলোৱে সপোন দেখে, কিন্তু বহুত কম মানুহ আছে যোনে এই সপোনটো দিঠকত আনিবৰ কাৰণে সাহস কৰিব পাৰে। তো মৌচুমী বৰী বাৰু সেই সপোন আছিলে, বাইদেউ যথেষ্ট কষ্ট কৰিছে, আৰু নিজৰ কেৰিয়াৰৰ লগতে নিজৰ কালচাৰেল দিশটো কেতিয়াও বাইদেউ ইগনোৰ কৰা নাই। সেনেকে বাইদেউ যথেষ্ট প্ৰতিষ্ঠা কৰিব পাৰিছে। তো মোৰ লাগে বাইদেউ মোৰ কাৰণেতো ইনস্পিৰেশ্যন, আৰু সেই লাগে বহুতো মাতৃ যি আছে তেখেতসকলক বাইদেউ ইনস্পায়াৰ কৰিব পাৰিব, যে সপোন আমি দেখিব লাগে আৰু সপোনক আমি দিঠকত পৰিণত কৰিব পাৰো। তো মোৰ এইখিনিয়ে কোৱা আছিলে, যে আমি এতিয়াও সপোন দেখা এৰিব নালাগে, আৰু নিজৰ যি আমাৰ গিফ্ট, যি ভগৱানে আমাক দিছে, সেইটোলৈ আগুৱাব লাগে, আৰু আমি সদায় তেখেতসকলৰ লগত আছো। থেংক ইউ ছ' মাচ। থেংক ইউ ৰুমি বাইদেউ, আপুনি এইখিনি কথা কোৱাৰ বাবে। কাৰণ মৌচুমী বাৰে কৈয়ে আছে, কাৰণ ৰুমি মানে ৰুমি কৈ থাকে মোৰ কাৰণে কি কৰিছে আৰু কি তেওঁ অনুভৱ কৰে আপোনাৰ কাৰণে, সেইখিনি ক'ব তেওঁৰ পিছত, এতিয়া মই নকওঁ। তাৰ মাজে মই দেখিছো ছোৱালী বাইদেউ আহিছে। ছোৱালী বাইদেউ, মই আকৌ ৰিকুৱেষ্ট কৰিছো আপোনাৰ মুখেৰে যদি এটা ক'লেও গুণগুণাই দিয়ে, ক'ৰবাত বহুত এটা শান্তি, মানে এটা বহুত ডাঙৰ এটা সপোন ন, আমি শুনিম, লাইভ শুনিম, লগ পাম। লগ পোৱা নাই, কিন্তু আপুনি যেতিয়া কৈছে নিশ্চয় আমি লগ পাম, এই কথাটো আপুনি কৈ দিয়াটো বহুত ডাঙৰ কথা আমাৰ কাৰণে, বিশেষকৈ মোৰ কাৰণে। এইখিনিতে মই আপোনাক, আপুনি যি ইচ্ছা কৰে, হয়তো এইটো গানেই গুণগুণাই, যিয়ে গুণগুণাই, জাষ্ট দুটা কলি আমাক গুণগুণাই দিলে বহুত 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 ভাল লাগিব। দুখমুকালিৰ এজাক চৰাই, দুখমুকালিৰ এজাক চৰাই, মুখ জগাই
আপুনি কলেও ভাল লাগে তেনেকেই নকওক কৰিলেও মানে এনেকুৱা লাগে থেংক ইউ ছ' মাছ মোৰ অনুৰোধটো ৰখাৰ কাৰণে স্বাৰ্থপৰে হৈ গৈছো আপোনাক অকমান অনুৰোধ কৰাৰ ক্ষেত্ৰত কাৰণ শুনিবলৈ অধীৰ মানে বহুত এক্সাইটেডলি হৈ আছো শুনিম আৰু গানটো ফাইনেলি বহুত ডাঙৰ এটা মোৰো সপোন পুৰা হৈছে আপোনাৰ মোৰ অনুৰোধত আপুনি গান গাইছে লাইক মোৰ কাৰণে বহুত 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 ডাঙৰ কথা থেংক ইউ ছ' মাছ ছ' ভেৰি মাছ আপুনি মোক তাত গানটো গোৱাৰ কাৰণে থেংক ইউ আই এম ব্লেছড থেংক ইউ সকলোকে অশেষ ধন্যবাদ জনাইছো আৰু মৌচুমী বাইদেউক বিশেষকে আৰু ৰুমিক বহুত অশেষ ধন্যবাদ আৰু যিসকলে আজি এই মা গানটোলৈ সময়কণ দিলে ইমান ধৈৰ্যৰে এই গানটো শুনিবলৈ ৰৈ আছে আই ৰিয়েলি ফিল সো ব্লেছড থেংক ইউ থেংক ইউ বাইদেউ আপোনাৰ এই গানটো শুনিবলৈ বহুত ধৈৰ্য মানে বহিমেই আৰু তাত কোনো কথা নাই শুনিমেই আমি চবে এইখিনিতে মই আমাৰ মাজত উপস্থিত থকা ভূতত্ত্ববিদ বিশিষ্ট কবি কনচেং বৰগোহাঁই দেৱক দুআষাৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছো ধন্যবাদ বিটুপী আজিৰ চৰাত উপস্থিত সকলোকে মোৰ নমস্কাৰ শ্ৰদ্ধাৰ শ্ৰী প্ৰশান্ত শৰ্মাদেৱ আৰু আমাৰ সকলোৰে মৰমৰ আৰু বিশিষ্ট শিল্পী তৰালী শৰ্মাক আমাৰ মাজত পাই আমি খুবেই আনন্দিত হৈছো প্ৰথমে মই ক'ব খুজিছো যে মই কোনো গীতিকাৰ নহয় মই কোনো সুৰকাৰ নহয় মই কোনো গায়কো নহয় যে এই বিষয়ত মই গভীৰ কিবা কথা ক'ম কালি সন্ধিয়া যেতিয়া মৌচুমীয়ে মোক এই অনুষ্ঠানটোত কিবা এষাৰ ক'বলৈ বুলি অনুৰোধ কৰিলে তেতিয়া মই না ক'ব নোৱাৰিলো সেয়ে মই চমুকৈ দুআষাৰ ক'বলৈ বুলি ওলাইছো গান বা গীত বুলিলে আমি সকলোৱে ভাল পাওঁ গান ভাল নোপোৱা মানুহ চাগে নায়েই পৃথিৱীত কিয়নো ই আমাৰ মনত আনন্দ দিয়ে গীতৰ মধুৰ ধ্বনিয়ে আমাৰ হৃদয়ত অনুৰণন জগায় আৰু জংকাৰ তোলে আমি খন্তেকৰ বাবে মোহিত হৈ পৰো আৰু পাহৰি যাওঁ বাহ্যিক জগতখন এই গীতৰ মূলতে হ'ল গীতিকাৰ যি গীতৰ আত্মা তৈয়াৰ কৰে আত্মা সৃষ্টি কৰে কিন্তু দুখৰ বিষয় এই যে আমি ভাল গীত এটি শুনাৰ পাছতে গায়ক বা গায়িকা গৰাকীৰ নামটোহে আমি জানিব খোজো কিন্তু গীতিকাৰৰ কথা আমি পাহৰি যাওঁ এইটো একেবাৰে সঁচা কথা আৰু গীতিকাৰ যেন নেপথ্যৰ এগৰাকী শিল্পী গীতৰ মূল বস্তু হ'ল শব্দ ইয়াত থাকিব লাগিব অৰ্থ ইয়াত থাকিব লাগিব সুন্দৰ শব্দৰ সংৰচনা অৱশ্যে আমি কেৱল শব্দৰে একো নহয় অৰ্থ বহন কৰিবই লাগিব শব্দৰ সংযোজনত সৃষ্টি হয় গীত কেৱল গীতেই নহয় কবিতা উপন্যাস প্ৰবন্ধ সকলোৰে মূলতে হ'ল শব্দ মোৰ নিজা ধাৰণা এয়ে যে শব্দ অৰ্থপূৰ্ণ শব্দ আৰু প্ৰেমৰ সংমিশ্ৰণত সৃষ্টি হয় গীত সেই প্ৰেমৰ বিষয়ে যিকোনো হ'ব পাৰে মাতৃপ্ৰেম দেশপ্ৰেম প্ৰকৃতি প্ৰেম ইত্যাদি ইত্যাদি সেইদৰে শব্দ আৰু আৱেগৰ বুৰবুৰণিত সৃষ্টি হয় উপন্যাস শব্দ আৰু সত্যৰ অন্বেষণত সৃষ্টি হয় প্ৰবন্ধ আৰু শব্দ আৰু অন্তৰ্দৃষ্টিৰ বিশ্লেষণত সৃষ্টি হয় কবিতা এয়া মোৰ নিজা ধাৰণা কথা হ'ল বিষয়বস্তু যিকোনো হ'ব পাৰে কিন্তু শব্দৰ প্ৰয়োগ অৰ্থৰ গভীৰতা ইত্যাদিৰ ওপৰত সকলো নিৰ্ভৰ কৰে ইতিমধ্যে অসমৰ বহু কেইগৰাকী বিখ্যাত গীতিকাৰ আমাৰ বুলি ক'লে আমাৰ মনলৈ আহে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা
ভাৰত ৰত্ন ভূপেন হাজৰিকা আৰু সাহিত্য একাডেমী বঁটা বিজেতা নিৰ্মল বৰদলৈ আৰু কেশৱ মহন্ত আদি কেইজনমান মুষ্টিমেয় লোকৰ নামহে মনলৈ আহে। কুলদীপ, তেওঁলোকৰ বহু গীত তুমি আছা কালজয়ী অকমান হৈছে। হেৰি, এনেদৰে তুমি আছা নবীনসকলৰ মাজতো ইয়াৰ বহু পিছতে সম্ভাৱনাপূৰ্ণ গীতিকাৰ সৃষ্টি হৈছে। মৌচুমী বড়ি তেনে এক সম্ভাৱনাপূৰ্ণ প্ৰতিভাশালী লেখক, কবি আৰু গীতিকাৰ। নিজৰ ব্যক্তিগত কামৰ মাজতো আমাৰ বাবে গীত সৃষ্টি কৰিছে, তাৰ বাবে মৌচুমী ধন্যবাদৰ পাত্ৰ। এতিয়ালৈকে 6টি গীত আমাক উপহাৰ দিছে আৰু আজি এই গীতটো বিশেষকৈ তৰালী শৰ্মাৰ কণ্ঠত যি গীত আজি উন্মোচন হৈছে, এই গীতটোৰ সমাদৰ লাভ কৰক আৰু আমি মৌচুমী আৰু শিল্পী তৰালী শৰ্মাক দুয়োকে মোৰ অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো। আমি আশা ৰাখিছো মৌচুমী আৰু বহু গীত সৃষ্টি কৰিব, ভৱিষ্যতে আৰু বহুত গীত সৃষ্টি কৰিব আৰু আশা ৰাখিছো তেওঁ কালজয়ী গীতৰ জননী হওক। আৰু শেষত মই আমাৰ সকলোৰে প্ৰিয় কবি হিৰুদাৰ কথা ক'ব বিচাৰিছো। তেওঁ প্ৰথম অৱস্থাত গীতিকাৰ আছিল, জনপ্ৰিয় গীতিকাৰ আছিল। তেখেতৰ এটা গানৰ কলি মোৰ মনলৈ আহিছে, মই অৱশ্যে গুণগুণাব খোজা নাই। গীতটি হ'ল, এই গীতটোৱে মোৰ অন্তৰত বিশেষভাৱে অনুৰণন সৃষ্টি কৰে, সেয়ে মই কলিটো পঢ়ি শুনাইছো। চকুৱে চকুৱে চাব পৰা হলে দেখিলোহেঁতেন কেঁচা সোণ যেন তোমাৰ হীৰৰ সেন্দুৰ কণ। এই গীতটো মই মহিম বৰাদেৱৰ কাঠনিবাৰী ঘাটৰ গল্পটোৰ দৃশ্য অনুভৱ কৰো। এই কলিটোত এক জীৱন্ত ছবি প্ৰস্ফুটিত হৈছে। এই ছবিখনে আমাৰ হৃদয়ত এক স্থান দখল কৰিছে। সেয়ে এনেবোৰ গীতে কালজয়ী হয়। এই গীতটিত, এই কলিটোত বিশেষকৈ শব্দবোৰে সেন্দুৰৰ ৰং সানি যেন উজলি উঠিছে। মোৰ মনত এনে ভাৱ হয়, আজি এই মুহূৰ্তত মৌচুমী গীতিকাৰ বা সাহিত্যিক হিচাপে সেন্দুৰৰ ৰঙৰ দৰে উজলি উঠক, এই কামনাৰে মোৰ একাষাৰ সামৰিলো। ধন্যবাদ। মই পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছো। ধন্যবাদ কনচেন দাদা। মই আপোনাক দাদা বুলিয়ে কৈছো, কাৰণ আপোনাৰ লগত মই অকণমান পৰিচিত। আপোনাৰ কথা বহুত শুনি আহিছো মৌচুমী বাৰ মুখেদি, আৰু আপুনিও মৌচুমী বাৰ কাৰণে কি হয়, আপুনি কিমান তেওঁ আপোনাক মানে ফ'ল' কৰে, কি কৰে, সকলো কথা গম পাওঁ। আজি অনুষ্ঠানত আপোনাক আমাৰ মাজত পাই আমি যথেষ্ট সুখী হৈছো। ইয়াৰ পিছতে আমাৰ মাজত, ধন্যবাদ দাদা, ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত থকা অসমৰ কণ্ঠশিল্পী, সংগীত পৰিচালক কুলদীপ সুমন দেৱক মই তেখেতৰ দুআষাৰ দাঙি ধৰিবৰ বাবে অনুৰোধ জনাইছো, আৰু লগতে তেখেতৰ কুভিল কণ্ঠেৰে আমাক এটি গীত শুনাব বুলি মই আশা কৰিছো। কুলদীপ সুমন ডাঙৰীয়া। প্ৰথমে উপস্থিত সমূহ বিশিষ্ট ব্যক্তিৰ লগতে তৰালী শৰ্মা বাক নমস্কাৰ জনাইছো। আৰু মৌচুমী বা বিষয়ে ক'বলৈ গ'লে আচলতে বহুত হয়। তেখেত আচলতে ক'ব লাগিলে কিজানি জন্মৰ পৰাই এগৰাকী শিল্পী, আৰু এটা শিল্পী সুলভ মন আছে তেখেতৰ। মই হয়তো তেখেতক বহুত দিন আগৰ পৰা লগ পাইছো, আৰু তেখেতৰ লগত যিটো মোৰ মিটিং, যিটো মানে লগ পোৱা, সেইটো আচলতে খুব একচুৱেলি ইনচিডেণ্ট বুলি ক'ব লাগিব। এটা মোৰ এজন লগৰ বন্ধুৰ জৰিয়তে তেখেতক লগ পাইছিলো। তেখেতৰ কেইবাটাও গান মই গাইছো,
আৰু আটাইকেইটা গানেই ইমান ধুনীয়াকে তেখেতে মানে লিখিছিলে, সেইটো কেনেকে মানে মই প্ৰকাশ কৰিব পৰা নাই। তেওঁৰ প্ৰতিটো শব্দত, বিশেষকৈ মৌচুমী পৰিবাৰ প্ৰতিটো শব্দত মানে কিবা যেন এটা বেলেগ ধৰণৰ এটা অনুভৱ এটা লুকাই আছে, তেনেকুৱা মই নিজে অনুভৱ কৰো। তেখেতৰ কিছুদিন আগতে এটি গান এটা মই মুক্তি দিছো, সেইটো গান সকলোৱে নিশ্চয় শুনিছে ইয়াতে উপস্থিত থকা, আৰু গানটো খুব ধুনীয়া গান। মই গাবলৈ চেষ্টা কৰিছিলো। আৰু তাৰ আগতে অসমত পোন প্ৰথমবাৰৰ বাবে মৌচুমী বায়ে গজল সৃষ্টি কৰিছিলে, হয়তো সকলোৱে শুনিছে জোনাকী শীৰ্ষক গীতটো। আৰু মইনো কি গাম, আচলতে বেছিকে মিঠা খোৱাৰ পিছত যেতিয়া নিমখটো খাবলগীয়া হয় তেতিয়া অকমান টেষ্টটো বেলেগ হয়। তৰালি বাই ইমান ধুনীয়াকে গাই গল, এতিয়া মই কি গাম অকমান বেয়াই লাগিছে, তথাপি অকমান গুণগুণাই দিছো। এটা খুব ধুনীয়া গান, মৌচুমী বাৰীৰ গান। সেইটো গান কিছুদিন আগতে আমি মুক্তি দিছিলো। ফুলিলে বৰ ফাগুনৰ বতাহে কি কথা পাতিলে মোৰে মন গহৰ, তোমাৰ দুখাৰ ৰং লাগি পলা ফুলিলে বৰ ফাগুনৰ বতাহে কি কথা পাতিলে মোৰে মন গহৰ। ধন্যবাদ। আৰু যিটো গান আজি মুক্তি দিলে, মা শীৰ্ষক গীতটো, সেইটো গানৰ বিষয়ে আচলতে নতুনকে কবলগীয়া একো নাই, তথাপিও কৈছো। গানটোৱে যাতে গগনচুম্বী সফলতা লাভ কৰে, লগতে অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে যাতে গানটো শুনে তাৰে কামনা কৰিছো। আৰু গানটো খুবেই ভাল হৈছে। আচলতে গানটো এবাৰ শুনিলে গুণগুণাবলৈ মন যায়। আৰু এনেকুৱা গান আচলতে এগৰাকী শিল্পী সত্তাৰ, যাৰ শিল্পী সত্তা আছে, যাৰ লগত এই শিল্পী সত্তা আৰু শিল্পী সুলভ এটা মন আছে, সেই ব্যক্তিহে আচলতে ৰচনা কৰিব পাৰে। আৰু সেই শিল্পী সুলভ মন এটা আমাৰ মৌচুমী বাৰ লগত আছে। আৰু কিছুদিন পিছত আৰু মৌচুমী বাৰ দুটা গীত আহি আছে, মই কণ্ঠদান কৰিছো। তাৰে এটা খুব ধুনীয়া গীত, মৌচুমী বাই নাজানো কি অনুভৱ কৰি লিখিছিলে, কিন্তু মোৰ গানটো ইমানেই ভাল লাগে, মানে মই কৰবাত গাড়ী চলাই গৈ থাকিলে মই সেইটো গুণগুণাই যাওঁ। আৰু সেইটো গান ইমান এটা দুখ আছে, আচলতে সময় নাই মোৰ। আপোনালোকে গম পাইছে মোৰ একচুৱেলি দাদাৰ বিয়া আজি, তথাপি এই বিয়াৰ মাজতো মই আহিছো আপোনালোকৰ মাজলে, আৰু ক্ষমা বিচাৰিছো কিবা কিবি অকমান শব্দ হৈ আছে তাৰ কাৰণে। এই গীতটো অকমান মই গুণগুণাই দিছো দেই। আহি আছে গানটো, ইমান ধুনীয়া আচলতে অনুভৱ, যেন কোনোবা এটা কোণত বুকুত সঁচাকে খোজ মাৰি যায় গানটোত। মই এইটো গান অকমান গুণগুণাই দিছো। বুকুৰ কোণত এডাল বৰণ মোৰ আজি ভুলো চাতো, বুকুৰ কোণত এডাল বৰণ মোৰ আজি ভুলো চাতো। দৰে দাদা বুকুৰ কোণত বৰণ মোৰ আজি ভুলো চাতো। ধন্যবাদ। বেছি দীঘলীয়া নকৰো। আৰু শেষত সকলোৰে সুস্বাস্থ্য কামনা কৰিছো, আৰু গীতটো বহুত ভাল হওক তাই কামনা কৰিছো। ধন্যবাদ। ধন্যবাদ কুলদীপ সুমন ডাঙৰীয়া। আপুনি যিহেতু কৈছে যে আপোনাৰ আজি দাদাৰ বিয়া, আপুনি এনে ব্যস্ততাৰ মাজত আপুনি এনেকৈ আমাক সময় দিছে, তাৰ পৰাই গম পাই যে আপোনাৰ মৌচুমী বাৰ প্ৰতি কিমান কি জড়িত হৈ আছে, আপুনি কিমান তেওঁৰ প্ৰতি আপোনাৰ সদ্ভাৱ আছে, কিমান মৰম আছে। আশা কৰো এনেকে আপোনাৰ গম পাইছো। নিজৰ দাদাৰ বিয়াৰ দিনাখন যদি আপুনি আমাক এনেকে সময় দিছে,
আশা কৰোঁ মৌচুমী আপুনি বা এনেকৈ মোৰ নতুন কাৰণে অনুষ্ঠান একচুৱেলি এক ছেকেণ্ড মই এটা কথা কওঁ, মৌচুমী বা মোৰ কাৰণে মোৰ ফেমিলি মেম্বাৰৰ নিচিনা। আৰু মোক তেখেতে আচলতে ইমান ধুনীয়া ধুনীয়া গীত উপহাৰ দিছে, যিকেইটা গীত মই আচলতে গাবলৈ পাই খুবেই সুখী। আৰু হয়তো এইকেইটা গীত মোৰ চিৰদিন স্থায়ী হৈ যাব। তাৰ কাৰণে মৌচুমী বাক ইয়াৰ পৰাই বহুত 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 ধন্যবাদ। ধন্যবাদ। আচলতে মৌচুমী বা নিজে এগৰাকী এনে ব্যক্তিত্বৰ গৰাকী যি যাক যোনেই লগ পায় তেওঁৱে নিজৰ পৰিয়ালৰ সদস্য হিচাপে ল'ব। ইমান মৰমীয়াল, ইমান এনেকুৱা ব্যক্তিত্বৰ গৰাকী খুব কম সংখ্যক পোৱা যায় আজিৰ পৃথিৱীত। মোৰ কাৰণেও মৌচুমী বা কি হয় সেইটো মই ভাষাৰে মই কেতিয়াও কৈ শেষ কৰিব নোৱাৰো। বাট এটাই কথা কওঁ, মৌচুমী বা আই লাভ ইউ so very much. তাতকে মই বেছি একো নকওঁ। মই আই লাভ ইউ বুলি এইটো কাৰণে কৈছো কাৰণ মৌচুমী বাৰ লগত মই বেছি ফৰ্মেল হৈ পেলাই, যদিও এখন আমি এনেকুৱা এখন অনুষ্ঠান আমি চলাই নিছো, মই তথাপিও মই মৌচুমী বাৰ ক্ষেত্ৰত মই অকণমান ইনফৰ্মেল হৈ গৈছো কাৰণ তেখেতৰ প্ৰতি মোৰ মৰমটো অকণ বেলেগ। হয়তো ইয়াত উপস্থিত থকা প্ৰত্যেকগৰাকী ব্যক্তিৰে মৌচুমী বাৰ প্ৰতি মৰম বেলেগ। সেয়েহে আজি ইমান ব্যস্ততাৰ মাজতে সকলোৱে তেওঁক ইমানকণ সময় দি বহি আছে। সেই যিটো অনুভৱ মৌচুমী বাৰ আজি এই অনুষ্ঠানটোক লৈ যি অনুভৱ, যি তেওঁ যিহেতু তেওঁ দেখিছো যে তেওঁ অলপ আগতে দেখিছো তেওঁ আৱেগিক হৈ পৰিছে। তেওঁ যিটো অনুভৱ, মই ভাবো যে এতিয়া মৌচুমী বাই আমাৰ আগত তেওঁৰ অনুভৱ আমাৰ আগত অকণমান দাঙি ধৰিব বুলি। মৌচুমী বা আহক, এতিয়া আপোনাৰ অনুভৱ আমাক কওক। সকলোৰে পৰা বিদায় মাতিছো দেই। ধন্যবাদ। ধন্যবাদ। থেংক ইউ কুলদীপ। সকলোকে নমস্কাৰ জনাইছোঁ। আজি মোৰ দিনটো কিমান স্মৰণীয় দিন মই ভাষাৰে বুজাব নোৱাৰোঁ। তৰালী বাইদেউক এনেকৈ লাইভ লগ পোৱাটো মই ইমান আৱেগিক হৈ পৰিছিলোঁ। আৰু এতিয়াও মোৰ মানে মনত যিটো আৱেগৰ ভাৱ এতিয়াও গুচা নাই, মানে এতিয়াও পাৰিলে মোৰ চকু পানী ওলাব। কুলদীপ সুমনো, কুলদীপে মোৰ জীৱনৰ প্ৰথম গীতকেইটি কুলদীপে গাইছিলে। কুলদীপেও ইমান ধুনীয়াকৈ কথাবোৰ ক'লে, মই কুলদীপৰ কথাবোৰ শুনি আৱেগিক হৈ পৰিছোঁ। আজিৰ এই অনুষ্ঠানত মই মোৰ অলপ অনুভৱ ব্যক্ত কৰিব বিচাৰিছোঁ। মোৰ অনুভৱখিনি ব্যক্ত কৰিবৰ বাবে মই অকণমান প্ৰিপেয়াৰ কৰি লৈছিলোঁ, তাকে অলপ ইনফৰ্মেলি কৈ দিছোঁ। মই অলপ চাই লৈছোঁ কম্পিউটাৰতে। মৌচুমী বা সদায় হাঁহি মুখখনে দেখি থাকো, সদায় হাঁহিটোৱে দেখো, সদায় যেতিয়াই দেখো সৰু ছোৱালী চাগে হাঁহিয়ে থাকে। আজি আপোনাক আৱেগিক হোৱা দেখি দুখো পাইছো, কিন্তু দেখি ভালো লাগিছে কাৰণ মই ভাবো যে আপুনি আজি বহুত 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 বেছি সুখী আৰু আপুনি বহুত বেছি ছেটিছফাই, সেইটো কাৰণে আপোনাৰ আৱেগিক হৈ পৰিছে। আৰু মানে এই গীতটো, মোৰ চেনেহীয়া গীতটো মই মাক লৈ লিখিছিলোঁ। আৰু মাক লৈ যেতিয়া লিখিছিলোঁ আৰু গীতটো যেতিয়া শুনো বা কথাবোৰ শুনি আকৌ যদি অনুভৱ কৰিব বিচাৰোঁ, তেতিয়া মই মাৰ কথা ভাবি, মোৰ পুৰণি কথাবোৰ, সৰুকালৰ কথাবোৰ ভাবিও আৱেগিক হৈ পৰোঁ। আজিও মই অকণমান এই নোটটো লিখোঁতে বা ফেচবুকতো এটা ষ্টেটাছ দিছিলোঁ, তেতিয়াও মানে মই বহুত আৱেগিক হৈ পৰিছিলোঁ। এতিয়া মই মোৰ সকলোলৈকে কৃতজ্ঞতা। এইখিনিতে কৈছো আৱেগিক হোৱাৰ কাৰণ এটাই, কাৰণ আপুনি বহুত কোমল অন্তৰা মানুহ, সেইটো কাৰণে আৱেগিক। কাৰণ সকলো মানুহ সহজে আৱেগিক হৈ নপৰে। আপুনি আৱেগিক হৈ পৰিছে, তাতে গম পায় যে আপুনি কিমান, আপোনাৰ অন্তৰখন কেনেকুৱা। এতিয়া আপুনি ক'ব পাৰে। পৰম শ্ৰদ্ধাভাজন আজিৰ সভাৰ আমন্ত্ৰিত বিশিষ্ট অতিথি নাট্যকাৰ, বিশিষ্ট লেখক প্ৰশান্ত শৰ্মা ছাৰ,
সন্মানীয় অসম তথা ভাৰতৰ স্বনামধন্য কণ্ঠশিল্পী তৰালী শৰ্মা বাইদেউ আৰু উপস্থিত সন্মানীয় সুধীবৃন্দ, আজি চেনেহীয়াই গীতটিৰ শুভমুক্তিৰ শুভক্ষণত সকলোকে আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ সন্মানীয় উদ্যোগক মহোদয় প্ৰশান্ত শৰ্মা ছাৰক। তেখেতে নিজৰ হাজাৰ ব্যস্ততাৰ মাজতো আমাৰ বাবে সময় উলিয়াই আমাক ধন্য কৰিলে। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ স্বনামধন্য কণ্ঠশিল্পী সংগীত পৰিচালক তৰালী শৰ্মা বাইদেউক। বাইদেৱে চেনেহীয়াই গীতটি গাবলৈ সন্মত হোৱাটোৱে আমাৰ বাবে, আমাৰ পৰিয়ালৰ বাবে পৰম সৌভাগ্যৰ কথা আছিল। বাইদেউ আমাৰ সকলোৰে তেনেই আপোন আৰু নিচেই কাষৰ। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ জানিত্ৰী আৰু মিনক্লাইমৰ মুখ্য সঞ্চালিকা ৰুমি বৰাক। ৰুমিয়ে অলপতে নাৰী সবলীকৰণ আৰু নাৰীসকলৰ সৃজনশীলতাক আগবঢ়াই নিবলৈ কৰা নিৰলস প্ৰচেষ্টাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইণ্ডিয়ান উমেন মমপ্ৰেনিয়ৰ এৱাৰ্ড লাভ কৰিছে। ৰুমিলৈ আমাৰ আন্তৰিক অভিনন্দন জনাইছোঁ। চেনেহীয়াই গীতটিৰ আঁৰৰ উৎসাহ আৰু প্ৰেৰণাৰ মূল ব্যক্তিগৰাকী হৈছে ৰুমি বৰা। ৰুমিলৈ মোৰ পুনৰ বহুত মৰম আৰু ধন্যবাদ জনালোঁ। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ জনপ্ৰিয় কণ্ঠশিল্পী সুৰকাৰ সংগীত পৰিচালক কুলদীপ সুমনক। নিজৰ হাজাৰ ব্যস্ততাৰ মাজতো আজিৰ সভাত তেখেতে আমাৰ বাবে সময় উলিয়াইছে। আৰু কুলদীপৰ বিষয়ে মই প্ৰথমেই কৈছোঁ, তেখেতে মোৰ প্ৰথম গীত মৌ গানটো গাইছিলে আৰু লগতে পিছৰ আৰু 4টামান গীতত কণ্ঠদান কৰিছে কুলদীপে। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ভূতত্ত্ববিদ বিশিষ্ট লেখক তথা কবি কনচেং বৰগোহাঁইদেৱক। তেখেতে নিজৰ হাজাৰ ব্যস্ততাৰ মাজতো আমাৰ অনুৰোধ ৰক্ষা কৰি দুআষাৰ বক্তব্যৰে আমাক ধন্য কৰিলে। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ছাত্ৰী কৃষ্ণা ভূঞা, তেজপুৰ বিশ্ববিদ্যালয়ৰ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ অৰ্ণৱ ৰত্ন পাৱে, কণমানি শিল্পী তনুশ্ৰী আৰু ৰাজসীক। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আজিৰ অনুষ্ঠানৰ আধৰুতা বিতপী বৰঠাকুৰ। তেখেতে নিজৰ কৰ্মব্যস্ততা লগতে হঠাতে আহি পৰা শাৰীৰিক অসুস্থতাকো আওকাণ কৰি অনুষ্ঠানটিৰ বাবে সময় উলিয়াই সুন্দৰভাৱে গোটেই অনুষ্ঠানৰ আঁত ধৰিলে। তেখেতলৈ মোৰ পুনৰ বহুত মৰম আৰু আন্তৰিক ধন্যবাদ থাকিল। মই বিতপী মেম বুলি মাতোঁ, মোৰ কণমানি দুজনীৰ স্কুলৰ মেম হয় আচলতে বিতপী মেম। তেখেত অলপ অসুস্থ, কিন্তু তেখেতক দেখি একেবাৰে লগা নাই, ইমান এনাৰ্জেটিক মেম। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আজিৰ অনুষ্ঠান। ধন্যবাদ। মেম, আপোনাৰ মানে আপুনি প্ৰেৰণা হয়। আপুনি ইমান, আপোনাৰ কালি মই দেখিছোঁ আপোনাৰ অৱস্থাটো, কিন্তু আজিতো ইমান ধুনীয়াকৈ, ইমান এনাৰ্জেটিক, আপুনি ইমান ধুনীয়াকৈ কৈ আছে, দেখি একদম নালাগে। এইবিলাক অনুষ্ঠান কৰি ভাল পাওঁ আৰু এইবিলাক অনুষ্ঠানৰ মাজেদিয়ে জীয়াই থাকোঁ। আৰু আপোনাৰ কাৰণে এনি টাইম এনিৱেৰ মই সদায় আছোঁ। আৰু সেইটো কাৰণে শাৰীৰিক অসুস্থতা মানুহৰ কি সদায় চবৰ লগত থাকে, কিন্তু সেইটো যদি মই বহি দিওঁ বা আপুনি বহি দিওঁ নহ'ব। আপোনাৰ কাৰণে সকলো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা মই মোৰ জনাইছোঁ। মেম ধন্যবাদ। আৰু এইখিনিতে আপুনি কৈ লওক। আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আজিৰ অনুষ্ঠানৰ সমূহ শুভাকাংক্ষী দৰ্শক মণ্ডলীক। তেখেতসকলৰ উপস্থিতি অনুষ্ঠানটিৰ প্ৰেৰণা আৰু সাহস। শেষত পুনৰ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজিৰ অনুষ্ঠানৰ আধৰুতা বিতপী বৰঠাকুৰ মেমক পিছৰ কাৰ্যসূচীলৈ যাবৰ বাবে অনুৰোধ জনালোঁ। ধন্যবাদ। ধন্যবাদ মৌচুমী বা, আপোনাৰ অনুভৱ এনেকৈ দাঙি ধৰাৰ বাবে। আপুনি যিহেতু কৈছে মই এনাৰ্জেটিক বা কিবা, হয় মই এনাৰ্জেটিক, মই শাৰীৰিক অসুস্থ কিবা, সেইটো মোৰ কাৰণে ডাঙৰ কথা নহয়। কাৰণ ইমান এটা ডাঙৰ অনুষ্ঠান তেনেকৈ নহওক, ভইচেলাইট মই প্লেটফৰ্মতে হওক, আজি ইমান ডাঙৰ তৰালী বাক লগ পোৱাৰ আৰু মোৰ শিক্ষাগুৰুক মই এনেকৈ তেওঁৰ আগত মই দুআষাৰ কোৱাৰ মোৰ কাৰণে বহুত ডাঙৰ সপোন এইটো, আৰু মোৰ পৰম সৌভাগ্য। আৰু এইটো মই কেতিয়াও মই এৰি দিব কেতিয়াও মই নোখোজো। থেংক ইউ ছ' মাছ মৌচুমী বা, মোক এইখন সুযোগ দিয়াৰ বাবে।
এনেকৈ আপোনাৰ এই অনুষ্ঠানটো চলাই নিয়াৰ বাবে আৰু মোৰ ওপৰত আপুনি এখন বিশ্বাস ৰখাৰ বাবে যে মই আপোনাৰ অনুষ্ঠানটো সুচাৰুৰূপে মই লৈ যাব পাৰিম বুলি আশা কৰোঁ। আগলৈকে আপোনালোকৰ মানে সদায় কাম কৰি যাম। আজি আমি অনুষ্ঠানৰ শেষ মুহূৰ্তত আমি আজি উপনীত হৈছোহি। এইখিনিতে মই সকলোকে আজি অনুষ্ঠানত উপস্থিত থকা সকলো ব্যক্তিকে মই মৌচিমবাৰ এই গীতটি শ্বেয়াৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। সকলোৱে আমি যেনেকৈ পাৰোঁ ফেচবুক যেনেকৈ আমি সামাজিক মাধ্যমত যেনেকৈ হওক আমি শ্বেয়াৰ কৰিবৰ বাবে অনুৰোধ জনাইছো যাতে বিপুল সমাদৰ লাভ কৰে মৌচিমবাৰ এই গানটো। মৌচিমবাৰ কষ্ট, তৰালী বাৰ কষ্ট, সকলোৰে ৰুমি বাৰ কষ্ট, সকলোৰে কষ্ট যাতে সাৰ্থক হওক আৰু সকলোৱে যাতে এই এক অৰ্থপূৰ্ণ গীত যাতে আঁকোৱালি লয়, যাতে সকলোৰে মাজত যাতে এই গীতটো বিয়পি পৰে, সকলোকে মই শ্বেয়াৰ কৰিবৰ বাবে অনুৰোধ জনাইছো। আজি এই অনুষ্ঠানত উপস্থিত মোৰ শ্ৰদ্ধাৰ প্ৰশান্ত শৰ্মা ছাৰ, তৰালী শৰ্মা বাইদেউ, ৰুমি বাইদেউ, উপস্থিত সুধীবৃন্দ, লগতে মৌচুমী বাৰ মৰমৰ শ্ৰদ্ধাৰ কনচেং বৰগোহাঁই দাদা, সকলোকে আজিৰ অনুষ্ঠানটোত ইমান সময় দিয়াৰ বাবে ব্যস্ততাৰ মাজতো অশেষ ধন্যবাদ জ্ঞাপন কৰিছো মোৰ তৰফৰ পৰা। আৰু যিহেতু ময়ো বহুত বেছি প্ৰিপেয়াৰ নাছিলো, কাৰণ হঠাৎ বায়ে মোক এইটো প্ৰস্তাৱ দিলে, মই গ্ৰহণ কৰিলো। হয়তো অনুষ্ঠানটো আগ ধৰি নিওঁতে মোৰো হয়তো বহুখিনি ভুল ক্ৰুটি ৰৈ গৈছে। আশা কৰো আপোনালোকৰ মাজৰে এজন বুলি মোৰ ভুল ক্ৰুটিবোৰ মাফ কৰি আঁকোৱালি ল'ব। এইখিনি কৈ আজি আমাৰ অনুষ্ঠানটো ইমানতে আমি সামৰিব বিচাৰিছো। কি কয় মৌচুমী বা? অঁ মেম, আজিৰ অনুষ্ঠানটো ইমানতে সামৰিব বিচাৰিছোঁ। ৰুমি হয় বাইদেউ। অঁ ধন্যবাদ ছাৰ, প্ৰশান্ত শৰ্মা ছাৰ, অশেষ ধন্যবাদ। আপোনাৰ কৰ্মৰাজিৰ বিষয়ে আমি জানো। আপুনি বিদুপী অঁ for your nice ছাৰ presentation. ছাৰ থেংক ইউ so much ছাৰ। আপুনি ইমান ব্যস্ত তাৰ মাজতে ইমান কম সময় লৈছে। It is my request to all of you to please like and share the song with each and every one of your connection. যাতে সকলোৱে শুনিব পাৰে গানটো। আমি যিমানেই লাইক এণ্ড শ্বেয়াৰ কৰিম সিমানেই মানুহে শুনিব পাৰিব। আদাৰৱাইজ গানটো চবৰ ওচৰত নাপাব। আপোনালোকে লাইক এণ্ড শ্বেয়াৰ ডেফিনেটলি সেইটো মোৰ ফালৰ পৰা সকলোকে অনুৰোধ যাতে সকলোৱে শ্বেয়াৰ কৰে, যাতে অসমৰ চুকে কোণে বিয়পি পৰে মৌচুমী বাৰ কষ্ট। পুনৰ সকলো বহুত বহুত ধন্যবাদ। সকলোকে বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰশান্ত শৰ্মা ছাৰ, তৰালী বাইদেউ, মোৰ বহুত বহুত কৃতজ্ঞতা আৰু সকলো সুধীবৃন্দক মোৰ বহুত বহুত পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ মৌচুমী, পুনৰবাৰ অভিনন্দন জনালো। ধন্যবাদ বিন্দু। আৰু এইখিনিতে লাষ্ট মই ভাবো সকলোৱে নিজকে অকণমান আনমিউট কৰি এটা মৌচুমী বাৰ আমাৰ সকলোৰে বাবে, ছাৰৰ বাবে, সকলোৰে বাবে এটা ক্লেপ ফৰ আওৰছেল্ফ। শুভৰাত্ৰি। শুভৰাত্ৰি। কি ক'লো? মই অঁ মেম, মোৰ কোৱাখিনি কি হ'ল বাৰু, মই নহয় লিখি আছিলোঁ, তাৰপিছত মই ভাবিলোঁ মই ক'ব নোৱাৰিম নেকি, মোৰ মানে নাৰ্ভাছ লাগিলে। মই মানে নহয়, আপুনি বহুত ধুনীয়া কৈছে, মানে
মোৰ সেইটো কিবা কিবি খেলি মেলি হৈ গ'ল ন মোৰ পাৰ্টটো আৰু কৈ থাকোঁতে চাই থকা নিচিনা লাগিছিলে নাই কিন্তু মই পেজটো চাই আছিলোঁ মানে কৈ থাকোঁতে মানুহলৈ চাই থকা নিচিনা লাগিছিলে নাই মই এই মমেণ্টটোত ইমান নাৰ্ভাছ কৰিলোঁ কি ক'ম কি নক'ম তাৰপিছত মই মানে সেইটো উলিয়াও আকৌ লুকাই গৈছে আকৌ উলিয়াও আকৌ লুকাই গৈছে এইখন হৈ আছে নহয় লিখাটো অঁ